গুড মৰ্ণিং। আজিৰ পৰা এটা নতুন ব্লগ ষ্টাৰ্ট হ'ব। আমি আজি নৰ্থ ছিকিমলৈ যাত্ৰা কৰিম আৰু আমি উঠি পেলাই গা পা ধুই মেলি সকলোৱে ৰেডি হৈছোঁ নৰ্থ ছিকিমৰ কাৰণে। আৰু ৰাতিপুৱা এটা খুব ধুনীয়া দৃশ্য মই এটা ভিডিঅ' কৰি থৈছোঁ, সকলোৱে চাব আৰু মই দিম ভিডিঅ'টো। কাঞ্চনজংঘাটো আমাৰ হোটেলৰ পৰা খুব ধুনীয়াকৈ ওলাইছিল আৰু একদম যেতিয়া ৰাতিপুৱাৰ একদম প্ৰথম ৰ'দৰ ৰেঙনিটো পৰিছিলে খুব ধুনীয়া হৈছিলে চাবলৈ। মই অকণমান উঠাই ৰাখিছিলোঁ, সকলোকে দেখুৱাম। আৰু আজিৰ পৰা আমাৰ যিটো নৰ্থ ছিকিমৰ যাত্ৰা আৰম্ভ হ'ব, সকলোৱে ভিডিঅ'খিনি চাই যাব। মই ধুনীয়াকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু ব'লক এতিয়া আমি অলপমান কিবা এটা বাহিৰত গৈ খাই লওঁ, তাৰপিছতে আমি নৰ্থ ছিকিমলৈ যাত্ৰা আৰম্ভ কৰিম। এয়া ব্ৰেকফাষ্ট আৰম্ভ কৰিছে সকলোৱে, ব্ৰেকফাষ্ট আৰম্ভ কৰিছে ইপিনে। ত্ৰিদীপ দা, ব্ৰেকফাষ্ট ভাল হৈছেনে মেগীটো? বঢ়িয়া বঢ়িয়া। ফাইনেলি আমি এতিয়া ছিকিমলৈ যাবলৈ ওলাইছোঁ। আমি খানা পিনা সকলোৱে খালোঁ, খাই মেলি পেলাই এতিয়া আমি নৰ্থ ছিকিমলৈ বুলি যাত্ৰা আৰম্ভ কৰিম। আৰু সকলোৱে বেগ চেগবিলাক গাড়ীত বান্ধি আছে। এয়া মাংস লৈ লৈছোঁ। মাংস আমাৰ অসমত যিমান দাম ইয়াতো সিমানে দামী। মজা মাংস খাবলৈ হয় নাই? মাংসটো পুৰি খাবলৈ গোটা লৈ লৈছোঁ। আমি যিহেতু নৰ্থ ছিকিম গৈ আছোঁ, এতিয়া আমি এটা ভিউ পইণ্টত ৰখিছোঁ। একদম খুব ধুনীয়া পৰিৱেশ এটা আপোনালোকক দেখাই আছোঁ, চাব খুব ভাল পাব। মই দেখাই আছোঁ ভিউটো, বহুত ধুনীয়া ভিউ। আৰু কাঞ্চনজংঘাটো ইমান ধুনীয়াকৈ ওলাইছে নহয়। এতিয়া আমি বাটত এটা ধুনীয়া ৱাটাৰফল পাইছোঁ। আৰু ছিকিমত যিহেতু বহুত ৱাটাৰফল আছে, তাৰ ভিতৰত এইটো এটা বহুত ধুনীয়া ৱাটাৰফল। আৰু সকলো টুৰিষ্ট ইয়াতে আহি ৰৈছে এই ৱাটাৰফলটো। আমি ৱাটাৰফলটো অকণমান আপোনালোকক দেখাই দিছোঁ আৰু খুবেই ধুনীয়া। ফাইনেলি আহি আমি লাচুং পালোহি আৰু হোটেলত সোমাইছোঁ। আৰু আমি বহুত ঠাণ্ডা, একদম বহুত ঠাণ্ডা, সাংঘাতিক ঠাণ্ডা কৈছোঁ নহয়। মই জেকেট পিন্ধা নাছিলোঁ, এটা তলত ইনাৰ পিন্ধি আছিলোঁ আৰু এটা স্পৰ্টিং পিন্ধি পেলাই এটা ওপৰত চাৰ্ট লগালোঁ। এতিয়া আহি পেলাই গম পাইছোঁ একদম ঠাণ্ডাত কঁপি আছোঁ। গ্ল'ভছ অনা নাছিলোঁ, গ্ল'ভছ ল'লোঁ। এতিয়া একদম ঠাণ্ডা। দেখা পাইছে ময়ো এটা গ্ল'ভছ লৈ আনিছিলোঁ ঘৰৰ পৰা, কিন্তু সেইডাল কামতে নিদিলে, পেলাই দিব লগা হ'ল। তাহাকে এইটো কাৰণে একদম ভাল এযোৰ কিনি লৈছোঁ। এতিয়া ঠাণ্ডা লাগিছে, বৰাই চাইজ কৰি দিম। গুড মৰ্ণিং। আজি আমি গৈ আছোঁ য়ামথাং ভেলী আৰু 0 পইণ্টলৈ। কালি বহুত দূৰ জাৰ্ণি কৰি ভাগৰ লাগিলে, সেইকাৰণে শুই যোৱা হ'ল। আৰু সকলো আমি ওলাইছোঁ, অলপমান দূৰ অহাই হ'ল, বাটতে ৰোৱা হৈছে আৰু বহুত ঠাণ্ডা। ৰৈ পেলাই আমি অলপমান
চাইছোঁ পৰিৱেশটো আৰু সকলোকে দেখাই যাম। বহুত ধুনীয়া। ফাইনেলি আহি আমি 0 পইণ্ট পালোহি। একদম সম্পূৰ্ণ বৰফ, একদম চাৰিওফালে বৰফ দেখিবলৈ পাইছে। একদম চাৰিওফালে বৰফ, পুৰা চাৰিওফালে একদম বৰফ পৰি আছে। মই ধুনীয়াকৈ দেখাই দিছোঁ আৰু বহুত ঠাণ্ডা। আৰু এনেকুৱা হৈছে ইয়াত পোৱাহি লগে লগে মানে অক্সিজেন লেভেলটো অলপ কমিছে আৰু উশাহ লওঁতে মানে অলপমান প্ৰব্লেম হৈছে। আৰু দেখাই আছোঁ, একদম ধুনীয়াকৈ দেখাই আছোঁ সকলোকে। আৰু ইমান ধুনীয়া জেগা, সকলো আহক আৰু খুব ভাল পাব। সকলো আহক, খুব ভাল পাব। দেখিবলৈ পাইছে সম্পূৰ্ণ বৰফেৰে একদম ঢাকি ৰাখিছে, সম্পূৰ্ণ বৰফে ঢাকি ৰাখিছে গোটেই জেগাটো। আৰু দেখাই আছোঁ মই সকলোকে। একদম ধুনীয়া পৰিৱেশ, সকলো আছে, চব ফটো উঠাত ব্যস্ত, খুব শ্লিপ মাৰিছে। আৰু ত্ৰিদীপে ধুনীয়া ঘৰ এটা বনাই আছে, বৰফেদি দেখাই আছোঁ। ধুনীয়া ঘৰ এটা বনাই আছে বৰফেদি ত্ৰিদীপে ধুনীয়া ঘৰ এটা বনাই আছে বৰফেদি। থাকিম আমি, মই আমি থাকিম। অসুবিধা হৈছে ন, বহুত অসুবিধা হৈছে উশাহ লোৱাৰ। আৰু আমি ভবা নাছিলোঁ ইমান অসুবিধা হ'ব বুলি। আমি মানে অক্সিজেনৰ এনেকুৱা সৰু সৰু চিলিণ্ডাৰ টাইপ পায়, সেইটো আমি নানিলোঁ আৰু বহুত কষ্ট হৈছে। আৰু কিন্তু এনজয় কৰি আছে চবেই, কাৰণ খুব এটা ধুনীয়া পৰিৱেশ আৰু ইমান প্লেন কৰি পেলাই অহা হৈছে যিহেতু চবেই এনজয় কৰি আছে। আৰু খুব ভাল লাগিছে, খুব বেছি ভাল লাগিছে। বৰফৰ মাজত খুব বেছি ভাল লাগিছে। আমি অসমৰ মানে ধৰি লওক হয় ধুবুৰী, ঠিকে আছে। চবেই জয় অসম জয় বাছি কৰিম, জয় আৰু খুব ভাল লাগিছে। বেলেগ এখন ঠাইত আহি পেলাই আপোন ঠাইখনৰ মানুহখিনি লগ পালে খুব ভাল লাগে।
আৰু সকলোৱে জয় এখন চিঞৰিছিলোঁ অসমৰ দৰে ছিকিমতো অসমীয়াগিৰি খুব ভাল লাগিল ফুল ফুলিছে বসন্তৰ তুমি জন্মনি বহাগৰ দুবহাগতে মৰম যাচো তোমাক তুমি চাই থাকিলে দেহা মোৰ মৰহি যায় মাজনী লৈ যাম তোমাৰ চেহেৰা মাজনী ভগা বেৰ তুলমাই আৰু এতিয়া আমি ইয়াতে 0 পইণ্টতে সৰুকৈ কিবা এটা খাম ভোক লাগিছে কাৰণ ব্ৰেকফাষ্ট কৰিহে যিহেতু ওলাইছিলোঁ আৰু ইয়াতে পোৱা যায় মেগী পোৱা যায় আৰু বুট ভাজা পোৱা যায় ম'ম' পোৱা যায় চবেই খাই আছে আৰু আমিও কিবা এটা খাই ল'ম ইয়াত ম'ম'বিলাক বহুত ধুনীয়াকৈ বনাই থাকে ইয়াতে পূৰা তেওঁলোকে মানে সৰু গেছ চিলিণ্ডাৰ ইউজ কৰি পেলাই তেনেকৈ টুৰিষ্টক খুৱাই আছে আৰু দামটো অলপ বেছি হ'বই কিয়নো বেলেগ দোকানটো ইয়াত নাইকিয়া জিৰ' পইণ্টত আহি পেলাই মেগীৰ সোৱাদ লৈছোঁ আৰু খুবেই মজা লাগিছে এটা ধুনীয়া পৰিৱেশত একদম গৰম গৰম মেগীৰ সোৱাদ লৈ আছোঁ মেগীটো কেনেকুৱা পাইছা ম'ম' চলে খুব চলে আৰু মানে এই ধুনীয়া জেগাটোত মেগীৰ গৰম গৰম সোৱাদ লৈ পেলাই খুব মজা লাগি আছে মানে একদম অঁ আমি আহি বৰ্তমান যামথাং ভেলী পাইছোঁহি আৰু খুব ধুনীয়া জেগা আৰু ছিকিমৰ যিবিলাক ধুনীয়া ঠাই তাৰ ভিতৰত যামথাং ভেলী অন্যতম আৰু খুব ধুনীয়া পৰিৱেশটো ইয়াত বিভিন্ন ধৰণৰ গছ পোৱা যায় বিভিন্ন ধৰণৰ ফুল পোৱা যায় এতিয়া ছিজনটো কম যোনটো নহয় মানে ফুল এই ফুল ফুলা ছিজনটো নহয় বাবে এতিয়া মানে তেনেকুৱা নাইকিয়া আৰু বাকী মই দেখুৱাইছোঁ ধুনীয়াকৈ দেখাই দিম সকলোকে খুব ধুনীয়া পৰিৱেশটো আৰু এটা ধুনীয়া ইয়াক পাইছোঁ ইয়াত মানে টুৰিষ্ট আহিলে ইয়াকত উঠিব পাৰে 50 ৰুপিজকৈ লয় আৰু ত্ৰিদীপে উঠিম কৈ আছে উঠিব এতিয়া উঠিবনে খুচুৰা নেকি 50 ৰুপিজ একদম ধুনীয়া প্লেচটো
এতিয়া আমি য়ামথাং ভেলী চালোঁ আৰু আজি 0 পইণ্ট চালোঁ আৰু আমি এতিয়া হোটেললৈ যাম। হোটেললৈ গৈ পেলাই আমি দুপৰীয়া খানাটো খাই পেলাই আমি ক'ত যাম? লাচেন যাম। আৰু কাইলৈ আমি গুৰুডুম্বা লেক চাম, কালাপাথাৰ চাম। সেইকাৰণে এতিয়া আমি গৈ আছোঁ হোটেললৈ আৰু অলপমান ৰেষ্ট ল'ম আৰু কিবা এটা খাম। আৰু আমি বৰ্তমান আহি হোটেল পালোহি আৰু বহুত দূৰ জাৰ্ণি কৰা হৈছে আজি, সেইবাবে আজি খাই কৰি সকলো সোনকালে শুই যাবহি। আৰু কাইলৈ আমি ৰাতিপুৱা 5 বজাতে যাম গুৰুডুম্বা লেকলৈ আৰু গুৰুডুম্বা লেকৰ ভিডিঅ'টো বনাই যাম। আৰু এই ভিডিঅ'টো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আৰু কাইলৈ গুৰুডুম্বা লেকৰ ভিডিঅ'টো আপোনালোকে পাব আৰু সকলোৱে চাই যাব। বহুত কষ্ট কৰা হৈছে কিয়নো বহুত দূৰ জাৰ্ণিও কৰা হৈছে, সেইবাবে আশা কৰিছোঁ আপোনালোকে ভাল পাব। আৰু আটাইকেইজনে এতিয়া খাই কৰি সোনকালে শুম আৰু কাইলৈৰ বাবে আমি ৰেডি হ'ম। থেংক ইউ।